Dear student, welcome to my YouTube channel KH Education Center. আজি আমি ক্লাস 8 সমাজ বিজ্ঞানৰ পাঠ নং 24 আমাৰ মৌলিক কৰ্তব্যৰ প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আগবঢ়াম। যদি তোমালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। 1 নম্বৰ চমু উত্তৰ লিখা। ক নম্বৰ নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা? ভাৰতৰ নাগৰিকসকলৰ ব্যক্তিত্বৰ বিকাশ আৰু সাধাৰণ জীৱন যাপনৰ বাবে সংবিধানে কিছুমান সা-সুবিধা বা অধিকাৰ প্ৰদান কৰিছে। এই সা-সুবিধা বা অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে নাগৰিকসকলৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব আহি পৰে। নাগৰিকসকলৰ এই দায়িত্বকে কৰ্তব্য বুলি কোৱা হয়। খ নম্বৰ 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি? 2002 চনৰ 86তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ'ল 6ৰ পৰা 14 বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব। এইটো হ'ল পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য। গ নম্বৰ জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে? জাতীয় পতাকাখন দেশৰ সন্মানৰ ধ্বজা। সেয়ে জাতীয় পতাকাক আমি সন্মান জনাব লাগে। ঘ নম্বৰ বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি? বিদ্যালয়ৰ নিয়ম শৃংখলাবোৰ মানি চলিব লাগিব। বিদ্যালয়ৰ স্থাৱৰ বা অস্থাৱৰ সা-সামগ্ৰী সম্পত্তিৰ আদিৰ প্ৰতি ধ্বংসাত্মক আচৰণৰ পৰা বিৰত থাকিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে পৰস্পৰে পৰস্পৰৰ মাজত মৰম চেনেহ, ভাতৃত্ববোধ, দয়া, সহানুভূতিশীল আদি গুণৰ বিকাশ সাধন কৰিব লাগিব। 2 নম্বৰ প্ৰশ্ন সংবিধানত উল্লেখিত যিকোনো 5টা কৰ্তব্যৰ বিষয়ে লিখা। 1 নম্বৰ ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা। 2 নম্বৰ সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা। 3 নম্বৰ আমাৰ সংস্কৃতিৰ মূল্যৱান ঐতিহ্যক সন্মান দিয়া আৰু ৰক্ষা কৰা। 4 নম্বৰ মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হ'লে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। 5 নম্বৰ ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাৰ্য পৰিহাৰ কৰা। 3 নম্বৰ প্ৰশ্ন এনচিচি আৰু স্কাউট গাইডৰ দ্বাৰা কি গুণ বিকশিত হ'ব পাৰে লিখা। ক নম্বৰ সমাজ সেৱা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। খ নম্বৰ শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ শিকা। 4 নম্বৰ প্ৰশ্ন প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত? ক নম্বৰ জীৱিত প্ৰাণীৰ প্ৰতিপালন কৰা আৰু সেইবোৰক ৰক্ষণাবেক্ষণ দিয়া। খ নম্বৰ প্ৰাকৃতিক সম্পদ উন্নয়নৰ ব্যৱস্থা কৰা। গ নম্বৰ যিকোনো ধৰণৰ প্ৰদূষণ সৃষ্টি কৰাৰ পৰা বিৰত থকা। ঘ নম্বৰ গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ ব্যৱস্থা লোৱা। অং নম্বৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষাৰ ব্যৱস্থা কৰা। 5 নম্বৰ খালী ঠাই পূৰ কৰা। ক আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত 52 ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে। খ নম্বৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে। ঘ নম্বৰ 6 বছৰৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুক শিক্ষা লাভৰ সুবিধা দিব লাগে। ঘ নম্বৰ ভাৰতীয় সংবিধানত মুঠ 11টা কৰ্তব্যৰ কথা উল্লেখ আছে। 6 নম্বৰ শুদ্ধটো বাছি উলিওৱা। ক নম্বৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে। খ নম্বৰ নলা নৰ্দমাত প্লাষ্টিকৰ বেগ জাবৰ-জোথৰ পেলাব নালাগে। ঘ নম্বৰ বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে। ঘ নম্বৰ শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব লাগে। অং নম্বৰ দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে।
7 নম্বৰ প্ৰশ্ন, জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা। ক নম্বৰ, মানৱ জাতিৰ উন্নতিৰ মাপকাঠি হৈছে শিক্ষা। শিক্ষাৰ জৰিয়তে সমাজৰ অন্ধবিশ্বাস আৰু মনৰ কুসংস্কাৰবোৰ দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বিকাশ সাধন কৰিব পাৰি। খ নম্বৰ, শৃংখলাবদ্ধ জীৱনশৈলীৰ জৰিয়তে মানুহে নিজৰ নৈতিক আৰু মানৱীয় প্ৰমূল্যবোৰ জগাই তুলিব পাৰে। মানসিকভাৱে সুস্থ সবল ব্যক্তিৰহে বৈজ্ঞানিক দৃষ্টিভংগীৰ দৰে চেতনা জাগ্ৰত হয়। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।